আলহী আথনি দেখি তোমাৰ বৰ আনন্দ লাগিছে নহয়। কিয় কিয় তুমি মোক এই নৰক যন্ত্ৰণাত চটপটাই এৰি থৈ গলা? মোকো তোমাৰ লগত লৈ বলা অমিতা। নোৱাৰা হৈছো এই সংসাৰৰ বজাও মই কঢ়িয়াব নোৱাৰা হৈছো। জানা, আজি দুদিন পানীৰ বাহিৰে ঘৰখনৰ মানুহে একো এটা মুখত দিয়া নাই। মোক লৈ যোৱা অমিতা, তোমাৰ ওচৰলৈ লৈ যোৱা। খাবা কি? মই যেকেইটা পইচা পাম দেউতাৰ ঔষধতে শেষ হয়। তোমাক কাম কৰছোন, দেউতাৰ খুব ভাল হলে তুমি আৰু সেইখন ঘৰত কাম কৰিব যাব নালাগে। তেনেকৈ কিয় ভাবিছ? তোৰ মনৰ কথা বুজি পাওঁ, কিন্তু কি কৰিম? উপায় বুদ্ধি মোৰো একো নোহোৱা হৈছে। আগৰ টকাকেইটা নিদিয়া কাৰণে নন্দই একো নিদিলেও কলে মানুহৰ মুখ চাই বস্তু দিব নোৱাৰি নহয়, আৰু কলে দোকানৰ বস্তুবোৰ হেনো টকাৰেহে কিনি অনা হয়। তই এতিয়ালৈ যাব ওলোৱা না? তই বৰ মূৰটো খাম বুলি ওলাইছ। এই কুলক্ষণী সি নমৰি এইজনী মৰিলেহে ভাল আছিল। নেহা, এইটোৱে অমিতাভ কলিতাৰ ঘৰ। সৰুতে মই এইখন ঘৰলৈ সদায় ভুল নহয়। হঠাৎ যে কি খেলি মেলি হৈ গ'ল। ইয়াৰ বাবে একমাত্ৰ তাই, পাপা আৰু দাদা। নৱ আৰু বৰ্তাক মাত লগাবলৈ আজি মোৰ ভয় লাগিছে। নিজকে কিবা দোষী যেন লাগিছে। এক্সিডেণ্টটোৰ পিছত মই আহিব বিচাৰিছিলোঁ, কিন্তু দেউতাই বাধা দিয়াৰ বাবে মই নাহিলোঁ। একো নহয় দিয়া, মাতাচোন, মই সকলো বুজাই কম নহয়। মাতিছোঁ। নৱ, নৱ, বৰ্তা আছেনে ঘৰত? কোন? নৱ, ভালনে আপোনাৰ? ভাল।
বহুত ভাল। বৰতা ঘৰত আছেনে নবৌ? নাথাকি ক'ত যাব? নবৌ, আপোনাৰ চাগে মোক দেখি বহুত খং উঠিছে নহয়? সঁচা কথা, আপোনালোকৰ ঘৰখনৰ আগত মই ক্ষমাৰ অযোগ্য। ক্ষমা কৰিব লগা কিনো ভুল কৰিছা তোমালোকে? ভুল আমিহে কৰিছো। নবৌ, আপোনাৰ মনৰ বেদনা আমিও বুজি পাইছো। আপোনালোকে ইমান দিনে যিটো সন্দেহ মনত পুহি ৰাখিছে সেইটো সম্পূৰ্ণ মিছা সন্দেহ। মোকতো আপুনি চিনি পোৱা নাই, চিনাকিটো মই নিজেই দিছোঁ। মোৰ নাম নেহা গগৈ, কুখ্যাত ৰাজনীতিবিদ, ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰুদ্ৰ গগৈৰ ছোৱালী। আমাৰ দুপৰীয়া আপোনালোকৰ ঘৰতে বন্ধ কৰা ছোৱালী হিচাপে আছে। তাইকো আমাৰ ঘৰত বেছিদিন নাৰাখিব, নহ'লে সতীত্ব হেৰুৱাব লাগিব তাই। কি কথা কৈছে আপুনি? আপুনি নহয়, তুমি বুলিয়েই কব। পলাশদে আপোনালোকৰ ঘৰলৈ আহিব খোজা নাছিল, মইহে জোৰ কৰি। কিয় আহিব আমাৰ ঘৰলৈ? গোটেই ঘৰখন এওঁলোকৰ দেউতাকেইটো শেষ কৰি পেলালে। যিটো মানুহে ছাৰ সামান্য পানী লগা জ্বৰ হ'লে দৌৰি গৈছিল, সেই মানুহজনকে শেষ কৰি পেলালে এওঁলোকৰ দেউতাকে। পাৰক নবৌ, যিমান পাৰে সিমান গালি পাৰক, অভিশাপ দিয়ক। তথাপিতো আপোনালোকৰ ঘৰখনক মই পাহৰিব নোৱাৰো নবৌ। ইমান দিনে আপোনালোকে যিটো সন্দেহ মনত পুহি ৰাখিছে সেইটো সম্পূৰ্ণ মিছা সন্দেহ। আপোনাৰ স্বামী হত্যা কৰিছিল মোৰ দাদা দেবুৱে। হয় নবৌ, দেবুৱে অমিতাভ দাক হত্যা কৰি মোৰ দেউতাৰ গাত দোষ জাপি দিছিল, যাতে দেউতাই ইলেকশ্যনত হাৰে। মোৰ কথাষাৰ আপোনাৰ বিশ্বাস হোৱা নাই নহয় নবৌ? যাৰ কাৰণে এই ভৰিখন হেৰুৱাই আজি মই পংগু। ঘৰৰ প্ৰত্যেকটো কথাত নেহাই মাত মাতে কাৰণে দেউতাক দাদাকে তাইক আজি ঘৰৰ পৰা বাহিৰ কৰি দিছে। তুমি সঁচাই কৈছানে? মোৰ মানুহজনক পলাশৰ দেউতাকে হত্যা কৰা নাই? বিশ্বাস অবিশ্বাস সেইবোৰ সকলো আপোনালোকৰ ওপৰত নিৰ্ভৰ। বেছিদিন অপেক্ষা কৰিব নালাগে। আৰু এটা কথা, দুপৰী সোনকালে আমাৰ ঘৰৰ পৰা অনাৰ ব্যৱস্থা কৰক। তাই বৰ্তমান ঘৰতে আছে। ৰবা, মই মাতি দিছো, তুমি অহা বুলি কৈ তাই ভাল পাব। কোন আহিছে বোৱাৰী? কোন আহিছে? তই কিয় আহিছে আমাৰ ঘৰত? হলা মোৰ ঘৰৰ পৰা। নুচুবি মোক চুলে মই ভগৱানে ক্ষমা নকৰিব। মনে থাকিব নাই। হত্যাকাৰীৰ সন্তান আজি আহি মোৰ ঘৰত উপস্থিত হৈছে, আৰু মই মনে থাকিব লাগে। পলাশৰ দেউতাকে হত্যা কৰা নাই, হত্যা কৰিছে ৰুদ্ৰ গগৈৰ ল'ৰা দেবুৱে। ৰুদ্ৰ গগৈ, নেহা গগৈ, ৰুদ্ৰ গগৈৰ ছোৱালী। দুপৰী তেওঁলোকৰ ঘৰলৈ পঠাবলৈ মানা কৰিছে দেউতা। তোমালোক আৰু বহাচোন, মই তাক মাতি আনোগৈ। ভগৱান, তোমাৰ কি মহিমা! এটা ভাল পৰিয়ালৰ লগত মোৰ সম্পৰ্ক নষ্ট কৰি দিলে। তোমাৰ দেউতাৰে জানো মোক ক্ষমা কৰি দিবনে?
বৰতা ক্ষমা কৰিবলৈ আপুনি জানি কিবা ভুল কৰিছে দেউতা আরে মরি দেউতা মরি তোমারি এই কি তই সঁচাকৈয়ে গুচি গলি নহয় চাকৰিজনী তুমি আমাক এৰি কিয় গুচি গলা তোমাৰি নবু ধৈৰ্য ধৰক নবু দুবৰী এনেকুৱা এটা কাম কৰিব বুলি কল্পনাই কৰিব নোৱাৰি ধৈৰ্য ধৰক তাইৰ অন্তৰখন বৰ কোমল আছিল কিবা কথাত চাগে আঘাত পাই এনেকুৱা অঘটন ঘটালে হয়তো আমাৰ ঘৰখনৰ কাৰণে আঘাত তাইক মই দিছো আঘাত তাইক মই দিছো প্ৰতিটো কথাতে তাইক মই খোলাখলি বুলি গালি পাৰি কিয় নমৰিব বজা করিয়াই থাকাতকৈ তাই ভাল কামে কৰিছে হে জগতৰ পিতৃসকল মোৰ দৰে আৰু সুখী পিতৃ সেইখন পৃথিৱীত আছিল আজি মই নিজৰ সন্তানক নিজ হাতে হত্যা কৰি ধৈৰ্য ধৰক আজি মোৰ বৰ আনন্দ লাগিছে চিঞৰি চিঞৰি সকলোকে ক'বলৈ আজি মই কিমান বোৱাৰী কিয় কান্দিছো জন্ম দিয়া পিতৃ হৈ মই দেখোন হাঁহিয়ে আছো যোৱা সংখ্যা ঘণ্টা দবা বজাই মন্দিৰত আৰতি কৰাগৈ আজি মই দুবৰি নহ'লেও মন্দিৰত পূজা যজ্ঞ পাতিম মহাযজ্ঞ পাতিম মহাযজ্ঞ পাতিম ভগৱান মই আজি নিজৰ কৰ্মৰ ফল নিজে পাইছো এই মানুহ হত্যা কৰাৰ ফল মই আজি নিজেই পাইছো পানী এগিলাচ খালেও মোৰ মুখৰ পৰা ওলাই আহে কিন্তু মোৰ মনত এটা প্ৰশ্নই বাৰে বাৰে আমনি কৰে অমিতাভক মই যিদিনা হত্যা কৰিছিলোঁ মোৰ পিষ্টলত 6টা গুলি আছিল কিন্তু অমিতাভক হত্যা কৰাৰ পিছতো মোৰ পিষ্টলত 6টা গুলি কেনেকৈ থাকিল ভগৱান এই পাপাইচোন ডাক্তৰৰ ৰিপৰ্টটো লৈ আহিয়ে নাপালে ভণ্টিয়ে
মোৰ ইমান ডাঙৰ এটা অসুখ হৈ আছে, তাই দেখোন এবাৰো খবৰ ল'বলৈ নাহিল। পাপা, ডক্টৰ ৰিপৰ্ট বোৰ আহিলে পাপা? পাপা, ৰিপৰ্ট বোৰ আহিলে পাপা? ডক্টৰে কি ক'লে? তুমি কান্দিছা? ডক্টৰে কি ক'লে পাপা? তুমি কিয় কান্দিছা পাপা? বাবা, তোর দুই হাতে কিডনি বেয়া হয়ে গেছে। মই বাৰু ভাল হ'ম নে পাপা? হবি বাবা, তুই ভাল হবি, তুই ভাল হবই লাগিব। হরে নলৈ নি হলেও তোক মই ভাল কৰিম বাবা। মোৰ বন্ধুৱে কৈছে মই আৰু ভাল নহওঁ পাপা। যোৱা ৰাতি মই এটা বৰ বেয়া সপোন দেখিছোঁ। সপোন? সপোন সপোনেই বাবা, ই কেতিয়াও বাস্তৱ নহয়। মোৰ ভুলৰ কাৰণে ভগৱানে মোক এনেকুৱা শাস্তি দিছে। মাজনীও যে গ'ল, ঘৰলৈ আৰু উভতি নাহিল। আৰু তইও ভণ্টিক তুমি ঘৰলৈ লৈ আহা দেউতা। ভণ্টিক তুমি ঘৰলৈ লৈ আহা। তুমি মাতিলে তাই নিশ্চয় ঘৰলৈ আহিব। মই যোৱা ৰাতি তাইক ফোন কৰিছিলোঁ, কিন্তু তাই তোমাৰ ভয়ত নাহো বুলি কৈছে। মই বাঘ নেকি যে তাইক দেখাৰ লগে লগে মই খাই পেলাম? ল'ৰা ছোৱালীৰ ভালৰ কাৰণে মাক দেউতাকে কেতিয়াবা গালি পাৰে। খং উঠিছিল, গালি পাৰিছিল। সেই বুলি এইবোৰ মই ধৰি থকা নাই নহয়। তাই যে মোৰ ওপৰত খং কৰি এইখন ঘৰলৈ নহা কৈ থাকে। মই দেউতাকে তাইৰ শত্ৰু নহয়। এবাৰ তাইক ফোন কৰচোন। তাইক চাবলৈ মোৰ বৰ মন গৈছে বাবা। মই নকৰোঁ, তই কৰ। মই সিহঁত দুইটাকে মাতা বুলিছোঁ। ভণ্টি কি? কি আহি আছ? কি গাড়ী পঠিয়াই দিম নেকি? ঠিক আছে পাপাৰ ক্ষমতা আৰু ধনবলৰ লোভত মই বহুত ওপৰলৈ উঠি গলো। পাপাৰ সেই শোষণ নীতিবোৰ দেখি মই পাপাৰ দৰে সকলোকে শোষণ কৰিবলৈ ধৰিছিলো। ডাঙৰ ভুল হৈ গ'ল মোৰ। ডাঙৰ ভুল হৈ গ'ল মোৰ। দাদা, তোৰ কি অসুখ হৈছে দাদা? কচোন তোৰ কি অসুখ হৈছে? আজি মোৰ বৰ আনন্দ লাগিছে। বৰ আনন্দ লাগিছে। পলাশ, তুমি মোক বাৰু ক্ষমা কৰিব পাৰিবানে পলাশ?
পাপাৰ ক্ষমতাৰ লোভত মই তোমালোক দুজনক বৰ অত্যাচাৰ কৰিলোঁ। সেইবোৰ সকলো কথা পাহৰি গৈছিলি বুঢ়া। নেহাৰ নিচিনা ছোৱালী এজনী জীৱনসংগী হিচাপে পাই সেইবোৰ সকলো কথা পাহৰি গৈছিল। পিছে আপোনাৰ অসুখটো দাদা তোৰ কি অসুখ হৈছে হা? কচোন দাদা, কি অসুখ হৈছে তোৰ? ভণ্টি মোৰ দুইটা কিডনী বেয়া হৈ গৈছে। নাই, মিছা কথা। তোৰ সেই মিছা কথা কোৱা আগৰ স্বভাৱটো এতিয়াও নগ'ল নহয় দাদা। সঁচা ভণ্টি, সঁচা। আজি দুদিনমান ধৰি মই একো এটা খাব পৰা নাই ভণ্টি। মই বৰ কষ্টত আছো ভণ্টি, মই বৰ কষ্টত আছো। দেউতা ক'ত দাদা? পাপা এইমাত্ৰ ডক্টৰৰ ওচৰৰ পৰা আহি ঘৰত সোমাইছেহি। ৰ'বা, মই মাতি দিছোঁ ৰ'বা। পাপা, আমাৰ ঘৰত কোন আহিছে চোৱা আহিছোন। পাপা। দাদা, দেউতাই বাৰু আমাক ক্ষমা কৰি দিবনে? নিশ্চয় দিব। মাজনী, পলাশ, উঠা মাজনী, উঠা পলাশ। মই মোৰ নিজ কৰ্মৰ ফলত আজি তোমালোক দুয়োটাকে হেৰাই পুনৰ উভতাই পাইছো। মাজনী, এই দাম্ভিক অহংকাৰী দেউতা বুলি মাতিছ। কি কৰা নাই মই তহঁত দুটা? তথাপি তহঁতে মোক পাপা বুলি মাতিছ। ইয়াত দোষ অকল আপোনাৰ নহয় দেউতা, ইয়াত আমাৰো দোষ আছে। পলাশ, তুমি আৰু ভণ্টিয়ে মোৰ জ্ঞানৰ চকু মোকলাই দিলা। মই তোমালোক দুইজনৰ ওচৰত এটা প্ৰাৰ্থনা কৰিছোঁ। আজিৰ পৰা তোমালোক দুইজনে বাৰু আমাৰ ঘৰত থাকিবনে পলাশ? ক থাকিবিনে মাজনী? ক, নহ'লে মই ভাবিম তহঁতৰ ওচৰত মই ক্ষমাৰ অযোগ্য। থাকিম দেউতা। আজিৰ পৰা আমি এইখন ঘৰতে থাকিম। আপোনাৰ যি যোৱাই আছে। দাদা, মোৰ বেতন আৰু দিছে। বাবা, মই থিয় হৈ থাকিব পৰা নাই কিয়? বাবা, বাবা, মোৰ লগতে আছে। বাবা, বাবা, ও মাই গড, দেউতা আজিকালি ভিতৰতে দাদাক এডমিট কৰিব লাগিব। A+B+ কিডনি পোৱাটো বৰ টান, তথাপিও চেষ্টা কৰিব লাগিব। যিমান টকা লাগে মই দিম, কেৱল মোৰ ল'ৰাটো ভাল হ'লে হ'ল। বাবা, মোৰ অলপ শুবলৈ মন গৈছে ভণ্টি। কিয় এনেকৈ কৰিছ? মোৰ অলপ শুবলৈ মন গৈছে। মাজনী, মোক অলপ ভণ্টি, বাবা, দেউতা, পেপাৰ টিভিত নিউজ এটা দিব লাগিব। ডোনাৰ ওলাবও পাৰে। আজিকালি বহুতে টকাৰ বাবে কিডনি বিক্ৰীও কৰে।
তাকেই করা পলা টিভি পেপারত দি দিয়া পলা দেউতা যদি কোনো নোলাই তেতিয়াহ'লে মোৰ ল'ৰাটো মৰি থাকিব তুমি পলম কৰিব নালাগে সোনকালে কিবা এটা ব্যৱস্থা কৰা সেই বেমাৰী ল'ৰাটোক মই চকুৰ সন্মুখত ঠাই ৰাখিব নোৱাৰা হৈছো দেউতা সঁচাকৈ যদি কিডনী দিয়া মানুহ নোলায় তেতিয়া তেতিয়াহ'লে মই দিম দেউতা মই দিম কিডনী তুমি মই দিম তথাপিতো দেবুদাক মৰিবলৈ নিদিওঁ দেউতা পাপা পাপা মাজনী। দাদা তেজ বমি কৰিছে পাপা কি? সোনকালে হৈ এম্বুলেন্স মাতা সোনকালে মাতা পাপা হেল্ল' হয় 108 হয় মোৰ ঘৰলৈ হয়